Hello friends, this is your host and host Tarjiokul, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰো যেন সকলো ভালে আছে। মানুহৰ জীৱনলৈ অজস্ৰ মানুহ আহিব আৰু যাব। ৰৈ যাব কোনোবা সুখ অথবা দুখত। জীৱন নামৰ অদৃশ্য ডায়েৰীখনৰ পৃষ্ঠাৰ পৰা তনয়ক মোহাৰি পেলাব পাৰিবনে? তনয় তাইৰ জীৱনৰ সৰ্বস্ব আছিল নেকি? পাহৰিব খোজা স্মৃতিবোৰে হেঙাৰ হিচাপে থিয় দিব নেকি? তাই সকলোবোৰ পাহৰি নতুন এটা জীৱনৰ সন্ধানত আগবাঢ়িব পাৰিবনে? এই সকলোবোৰ জানিবলৈ আগবাঢ়োচোন আহক আমাৰ ধাৰাবাহিক প্ৰেম কাহিনী এনেকৈ ভাগেনে সপোনৰ চতুৰ্থ খণ্ডলৈ। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈ আমাৰ আৰজিঅকুল আৰু আৰজিঅকুল এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আৰজিঅকুল ফেচবুক পেজ, ইনষ্টাগ্ৰাম আৰু টুইটাৰত ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ। বিশ্বাসঘাতকৰ সোৱাদ ইমান তিতা কিয়? কিয় বাৰু হঠাতে ওঠৰ কোণত পেৰিগি থকা হাঁহিবোৰ হেৰাই যায়? কিয় বাৰু সপোন ভাগে গোপনে? হঠাতে কিয় বাৰু চুপে নীৰৱে? বাৰু জীৱন কি? সুখ দুখৰ হাঁহি আনন্দ ব্যথা বেদনা সমন্বয়তো মানুহৰ জীৱন, য'ত এটাৰ অবিহনে আনটোৰ অনুভূতি নজন্মে। উদয় নহ'লে অস্ত, বিচ্ছেদ নহ'লে মিলন। বাৰু তাই এনেদৰে কিমান দিন পাৰ কৰিব? এটা কথা জানি থ'ব, পৃথিৱীৰ সকলো মানুহকে ভাল পাব, কিন্তু কাকো গভীৰভাৱে ভাল পাব নালাগে। নালাগে কাকো বহুৱাব হৃদয় নামৰ থুনুকা কাজঘৰটিত, কাৰণ অন্তৰ খুলি ভাল পোৱাজনক হেৰুৱাটো বৰ টান। হৈ যোৱা না তৰাৰ লগত সখী পাতিবলৈ জোনাকীবোৰৰ কি যে প্ৰতিযোগিতা। নোৱাৰিছোঁ আৰু। হ'ব দিয়া, নালাগে দুষ্টটো কৰোৱাৰ। তুমি বাৰু মই বিহীন দিনবোৰ কি কৰিছা? কেনেদৰে পাৰ কৰিছা জোনাক ভৰা নিশাবোৰ? মই তোমাক হেৰুৱাব নিবিচাৰোঁ। তোমাৰ সপোন জীৱনৰ শেষটো উশাহ এৰালৈকে তোমাৰ হৈ থাকিল। জীৱনৰ সুখে দুখে ম্লান হোৱাৰ প্ৰতিশ্ৰুতিবোৰ কেনি গ'ল? এটা কথা কি জানা, বুকুততো অজস্ৰ ঘৰ নাই যে আনে আহি বাস কৰিব। এতিয়া তুমি মোৰ সপোন, মোৰ ভাল পোৱা আৰু বহুতো। তুমি জানো মোক বিচৰা? তুমি যে ইমান ৰোমান্টিক মই ভবাই নাছিলোঁ। ভয় হয় জানা। কিয় বা? তোমাক হেৰুৱাৰ ভয়। তোমাৰ মুখত কিন্তু ভয় শব্দটোৱে শোভা নাপায় দেই। তুমি আকৌ চিগাৰেট খাইছা? প্লিজ নাখাবা না। আইনাত এবাৰ উত্তুতা চাইছানে? অসম্ভৱ কলা হৈছে। আৰু তুমিতো জানাই আন্ধাৰলৈ মোৰ কিমান ভয়। শুনাচোন। একো কথা শুনিবলৈ নাই। ল'ৰা মানুহ ইমান দুৰ্বল হ'ব নালাগে। কেতিয়াবা কিছুমান স্মৃতি কোঠালিত বৰ বেয়াকৈ সোমাই পৰে, যাক দলিয়াই দিব নোৱাৰোঁ, আৰু নিজৰ সৈতে সামৰি থ'লেও ভীষণ কষ্ট হয়। কিছুমান কথা কেতিয়াও কাহানিও মানি ল'ব বিচৰা নাযায়, বিচাৰিলেও ভীষণ কষ্ট হয়। কিন্তু ইয়ে সঁচা, কেতিয়াও কাহানিও আমি মানি ল'ব নিবিচৰা কথাবোৰ এদিন সঁচা হৈ পৰে।
বাৰু বন্ধুসকল, উতলা বতাহৰ চঞ্চলা ফাগুনীজনী তাৰ অবিহনে সুখী হ'ব পাৰিবনে? নে তাই হৃদয়ৰ নঙলা কেইডাল খুলি বাট চাব সি ঘূৰি অহাৰ অপেক্ষাত? জানিবলৈ অপেক্ষা কৰক আমাৰ ধাৰাবাহিক প্ৰেম কাহিনী এনেকৈ ভাগিনী সপোনৰ ৫ম খণ্ডলৈ, কেৱল RJ অকুল আৰু RJ অকুল এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই RJ অকুলে আজিলৈ মাগিছোঁ বিদায়। সকলো ভালে থাকক, সুখত থাকক, তাৰে কামনা কৰিছোঁ। বাই বাই, চি ইউ চুন।